সদৌ অসম গৰিয়া পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে পৰিষদৰ নগাঁও জিলা সমিতিয়ে তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। আজি পৰিষদৰ নগাঁও জিলাৰ কৰ্মকৰ্তাসকলে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। তেওঁলোকে স্মাৰক পত্ৰত উল্লেখ কৰা মতে গৰিয়া জনগোষ্ঠীক সুকীয়া জৰীপ কৰাৰ লগতে জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰি আন আন জনগোষ্ঠী যেনে SC, ST, OBC, MOBCৰ দৰে স্বীকৃতি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়। আমি সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ মই নগাঁও জিলা সাধাৰণ সম্পাদক। আমাৰ ৰাজ্যিক সমিতিৰ সিদ্ধান্ত মৰ্মে আমাৰ প্ৰত্যেকখন জিলাতে আজি এই কাৰ্যসূচী লোৱা হৈছে। আমাৰ যি মূল দাবী কিছুমান আছে সেই দাবীৰ ওপৰত আমি মেমৰেণ্ডাম দিছোঁ। আমাৰ মূল দাবীটো হৈছে যে আমাৰ এটা সুকীয়া জৰীপ কৰিব লাগে আৰু বাকী যি জনগোষ্ঠীসমূহ আছে তেওঁলোকে যি সুবিধাসমূহ পাই আছে, যেনেকৈ ধৰি লওক SC, ST, OBC, ঠিক তেনেকৈ আমাৰ মৰিয়াসকলেও MOBC পাই আছে। গতিকে আমিও বিচাৰোঁ যে আমিও তেনেকুৱা এটা কেটাগৰী আমি পাওঁ আৰু সেইকাৰণে আজি আমি আমাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰীক এইখন মেমৰেণ্ডাম তেখেতলৈ প্ৰেৰণ কৰিছোঁ। ধন্যবাদ। নগাঁৱৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট, নিউজ নেষ্ট। আপুনি গেষ্ট্ৰিক আলচাৰ, লিভাৰত চৰ্বি, পাইলছ, ভোক নলগা, পেটৰ বিষ, বুকুৰ জ্বলা-পোৰা, টেঙা উগাৰ, পেটত বুট শব্দ কৰা, পেট ফুলা, বমিৰ ভাৱ আৰু কেতিয়াবা বমি আদি আপুনি এইবিলাক সমস্যাত ভুগি আছে নেকি? এতিয়াৰ পৰা আপুনি অসমৰ বাহিৰত গৈ হাজাৰ হাজাৰ টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া বৰপেটা চহৰলৈ MS সুলেমান মেডিশ্বপত আহি আছে ডক্টৰ মায়াংক আগৰৱাল, গেষ্ট্ৰ আৰু লিভাৰ ৰোগ বিশেষজ্ঞ। আগতীয়াকৈ নামভৰ্তি কৰিব পৰা ঠিকনা MS সুলেমান মেডিশ্বপ, BK ৰোড, মুছলিমপট্টি, বৰপেটা। যোগাযোগৰ নম্বৰ 7002064582 আৰু 9706532197।